হেল্ল' ফ্ৰেণ্ডছ এমপি নিউজ ক্ৰিয়েশ্যনলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ এটা খুবেই টেষ্টি মিঠাইৰ ৰেচিপি। মই বনাইছোঁ মলায়া চমচম বা ৰ'ছ মলাই। খাবলৈ কিন্তু বিৰাটেই সোৱাদ, এনেও সোৱাদ, তাতে মই ঘৰতেই বনাইছোঁ আৰু বেছি সোৱাদ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো সম্পূৰ্ণকৈ চাব, বহুতেই ইজি হয় বনাবলৈ। ইয়াতে মই গাখীৰ লৈছোঁ টোটেল 1.5 লিটাৰ পৰিমাণৰ, কিন্তু মই ফ্ৰেছ গাখীৰ লৈছোঁ 1 লিটাৰ। এইখিনি মই চানা তৈয়াৰ কৰি ল'ম প্ৰথমে। আৰু তাৰ কাৰণে মই ভেনিগাৰ লৈছোঁ, ভেনিগাৰ 4 চামুচ আৰু পানী 2 চামুচ, এইখিনি মই মিহলাই লৈছোঁ। আৰু এক্সট্ৰাকৈ মই আধা লিটাৰ পৰিমাণৰ গাখীৰ লৈছোঁ, পগাই থোৱা আছিলে। এইটোত মই মিঠাইকেইটা দি পেলাই মলাই চমচম বনাই ল'ম শেষত। আৰু এই ফ্ৰেছ গাখীৰখিনি মই এবাৰ উতল আহিব দিছোঁ আৰু তাৰপিছতে মই ইয়াতে ভেনিগাৰ এড কৰিম। আপোনালোকেও এনেদৰে এবাৰ উতল আহিব দিব, তাৰপিছতহে ভেনিগাৰ বা নেমু টেঙা এড কৰিব। তেতিয়া কি হয়, বিৰাট ছফ্ট হয়। আকৌ এবাৰ দি দিলোঁ। দেখিছেনে কিমানকৈ চানাখিনি তৈয়াৰ হৈ গৈছে। গাখীৰ আৰু পানীখিনি বেলেগ বেলেগ হ'বলৈ ষ্টাৰ্ট দিছে। এয়া খুব ধুনীয়া হৈছে এই চানাখিনি। আপোনালোকেও কিন্তু মিঠাই বনাবৰ বাবে একেবাৰে ফ্ৰেছ গাখীৰ ল'ব, একেবাৰে গৰুৰ গাখীৰ। এতিয়া মই এইখিনি চেকি ল'ম। আৰু ঠাণ্ডা পানীৰে এইখিনি ধুই ল'ম। আপোনালোকেও ধুই ল'ব, তেতিয়া ইয়াৰ টেঙা টেঙা ভাৱটো ৰৈ নাযাব। আৰু এতিয়া মই এইখিনি চেপি ল'ম। বৰ বেছি চেপিব কোনো প্ৰয়োজন নাই। চানাখিনি বেছি ড্ৰাইও কৰি নিদিব, যিহেতুকে আমি মঠিব লাগিব। এতিয়া মই চেনি পানীখিনি তৈয়াৰ কৰি ল'ম। ইয়াতে 1.5 কাপ পৰিমাণৰ মই চেনি দিছিলোঁ আৰু 2 কাপ পৰিমাণৰ পানী, ইলাইচি দিছোঁ, আৰু এইখিনি মই ঢাকন দি পেলাই 5 মিনিট সময়লৈকে উতল আহিব দিম। উতল আহি গৈছে আৰু এবাৰ মই চেক কৰি দেখাইছোঁ। যেতিয়া পানীখিনি এনেকুৱা তাৰৰ নিচিনা হৈ যায়, তেতিয়া এই চেনি পানীখিনি তৈয়াৰ হৈ যায়। গেছটো মই অফ কৰি থলোঁ। এতিয়া মই এই চানাখিনি ভালদৰে হাতৰ সহায়ত মঠি ল'ম। সেইবাবে চানাখিনিৰ পৰা যেতিয়া পানীখিনি চেপি উলিয়াব, তেতিয়া কিন্তু বৰ বেছি ড্ৰাই নবনাব চানাখিনি, যাতে শুকান হৈ নাযায়। একেবাৰে শুকান হৈ গ'লে কিন্তু গোল্লাকেইটা নহ'বগৈ। আৰু মই যেনেকৈ হাতৰ সহায়ত চানাখিনি মঠি আছোঁ, ঠিক তেনেদৰেও আপোনালোকেও মঠিব, যাতে একেবাৰে ছফ্ট হৈ যায়, মিহি হৈ যায় এই চানাখিনি। এনেদৰে হাতৰ তলুৱাৰ সহায়ত প্ৰেছ কৰি যাব আৰু ছফ্ট বনাই যাব চানাখিনি। কমেও 10-15 মিনিট সময়লৈকে আপোনালোকে এনেদৰে হাতৰ সহায়ত বৰ ধুনীয়াকৈ এটা ডো তৈয়াৰ কৰি ল'ব। বজাৰৰ পৰা আমি মলাই চমচম কিনিতো খাওঁৱেই, কিন্তু আমি ভাবোঁ যে বনাবলৈকে ঘৰত খুবেই কঠিন নেকি। কিন্তু একোৱেই কঠিন নহয়। আপোনালোকে ভালদৰে ভিডিঅ'টো চাব। কেৱল গাখীৰটো ফ্ৰেছ ল'ব, গৰুৰ গাখীৰ ল'ব, তেতিয়া ধুনীয়া হয় চানাখিনি। আৰু চানাখিনি ধুনীয়া হ'লে মিঠাইকেইটাও খুব ধুনীয়া হয়। ইয়াত কোনো ধৰণৰ এক্সট্ৰা মিহলাব কোনো প্ৰয়োজন নাই। দোকানৰখিনিত বাৰু যেনিবা অলপ হ'লেও মিক্স থাকিবই, যিহেতুকে দোকান হয়। কিন্তু আমি ঘৰত বনালে আমি এনেদৰে একেবাৰে পিয়'ৰ চানাৰে মিঠাই বনাই খাব পাৰোঁ। কেৱল আমাক লাগিব পিয়'ৰ গাখীৰ। তো এনেদৰে মই ডোটো বহুত ধুনীয়াকৈ তৈয়াৰ কৰি ল'লোঁ। একেবাৰে ছফ্ট হৈ গৈছে, দেখিছেনে? আপোনালোকেও এনেদৰে তৈয়াৰ কৰি ল'ব। আৰু এতিয়া মই ইয়াৰে পৰা যিমানকেইটা হয় সিমানকেইটা পৰিমাণৰে বল বনাই ল'ম মিঠাই। আপোনালোকে ইয়াতকৈও যদি সৰু বনাব বিচাৰে, সৰু বনাব পাৰে। কাৰণ যেতিয়া আমি চেনি পানীখিনি দিওঁ, তেতিয়া কিন্তু মিঠাইকেইটা ডাঙৰ হৈ যায়, যিহেতুকে ফুলি যায় চেনি পানীখিনিত দিলে। গোটেইকেইটা মই এনেদৰে ভাগ কৰি ল'লোঁ। আৰু এতিয়া মই গোটেইকেইটা গোল্লাৰ শ্বেপ দিম, ৰাউণ্ড শ্বেপ দিম।
মই যেনেকৈ দেখাইছোঁ তেনেদৰে ৰাউণ্ড শ্বেপ দিব। বেছি প্ৰেছ কৰি নিদিব হাতৰ সহায়ত। মই ভিডিঅ'টো যিহেতুকে স্পীডত দেখাইছোঁ সেইবাবে জোৰেকৈ কৰা যেন লাগিছে। মই আন এটাও দেখাইছোঁ, কিন্তু জোৰে প্ৰেছ নকৰিব, নহ'লে বা ক্ৰেক হৈ যাব, আৰু ক্ৰেক হ'লে গোল্লাকেইটা ভাঙি যাব পিছত পানীত দি দিলে। দেখিছেনে কিমান ধুনীয়াকৈ বনাই ল'লোঁ। এনেদৰে মই গোটেইকেইটা স্মুথ বল বনাই ল'ম। ইয়াত কোনো ধৰণৰ ক্ৰেক নাই। টোটেল 21টা হৈছে। এতিয়া মই এই চেনি পানীখিনি আকৌ গেছটো অন কৰি দিলোঁ। ইয়াতে মই গোটেইকেইটা দি দিম আৰু ঢাকনখন ঢাকি দিম প্ৰায় 10 মিনিট সময়লৈকে, ভালদৰে এইখিনি যাতে সিজি যায়। দেখিছেনে ডাবল হৈ গৈছে ইয়াৰ শ্বেপটো। পানীখিনিও শুকাই গৈছে, গেছটো অফ কৰি দিলোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে, বিৰাট ছফ্ট। এতিয়া মই সেই আধা লিটাৰ পৰিমাণৰ গাখীৰখিনি উতলাইছোঁ এবাৰ, আৰু চেনি পানীত ব্যৱহাৰ কৰা ইলাচিকেইটা মই গাখীৰত ৰিইউজ কৰিলোঁ। কৰিব পাৰে, নতুনকৈ মই দিয়া নাই। গোন্ধটো বৰ ধুনীয়া হয় গাখীৰখিনিতো। গাখীৰখিনি মই বৰ বেছি পগোৱা নাই, ডাঠ হোৱাৰ আগতেই মই মিঠাইকেইটা ইয়াতে দি দিলোঁ। গাখীৰখিনি যেতিয়া বেছি পগোৱা যায় আৰু ডাঠ হৈ যায়, তেতিয়া মিঠাইখিনিয়ে শুহি নলয়। সেইবাবে মই আগতেই দি দিলোঁ, আৰু এতিয়া মই এই গাখীৰখিনিৰ সৈতে মিঠাইখিনি পগাই ল'ম প্ৰায় 7-8 মিনিটলৈকে, গেছৰ ভলিউমটো মিডিয়াম কৰি। এইখিনি মোৰ তৈয়াৰ হৈয়ে গৈছে প্ৰায়। গাখীৰখিনিৰ কালাৰ অলপমান চেঞ্জ হ'ব, ক্ৰিমি ক্ৰিমি, আৰু তেতিয়াই মই গেছটো অফ কৰি দিম। এয়া মোৰ ৰেডি হৈ গৈছে মলাই চমচম বা ৰসমলাই। খাবলৈ যে কিমান সোৱাদ। একো কঠিন নাই, বনাব পাৰে ঘৰত। যেতিয়া আমি সৰু সুৰা উৎসৱ পাৰ্বণ কৰোঁ তেতিয়া আমি বজাৰৰ পৰা কিনি আনো। প্ৰায় 100টা পৰিমাণৰ মিঠাই কিন্তু আমি ঘৰতেই বনাই ল'ব পাৰোঁ। 3-4 লিটাৰ গাখীৰ থাকিলেই হ'ল। আশা কৰোঁ ৰেচিপিটো ভাল পালে মিঠাইৰ ভাল পালে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ তালৈ সোনকালেই গৈ পায়। মই সদায় আপোনালোকৰ লগত ইজি ৰেচিপিবোৰ দিবলৈ চেষ্টা কৰি আহিছোঁ, যাতে যিখিনি ঘৰত সামগ্ৰী এভেইলেবল থাকে সেইখিনিৰে আমি কম সময়ৰ ভিতৰতে সোৱাদ লগাকৈ বনাই খাব পাৰোঁ। তেনেকুৱা ৰেচিপিবোৰে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেৱল আপোনালোকৰ ছাপৰ্টৰহে প্ৰয়োজন। আপোনালোকে ছাপৰ্ট কৰিলে মোৰ ভাল লাগে, আৰু তেতিয়া মই ভিডিঅ' বনাবলৈ আৰু বেছি আগ্ৰহী হওঁ। প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ তালৈ প্ৰথমেই ন'টিফিকেশ্যনটো গৈ পায়। পুনৰ এটি নতুন ভিডিঅ'লৈ আকৌ লগ পাম, তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। বাই বাই।